নমস্কাৰ নিউজ টাইমিনীৰ প্ৰতিগৰাকী দৰ্শকক মই পৰিস্মিতাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বাৰসমূহক লৈ জাৰি কৰা হৈছে নতুন এছঅপি আবকাৰী বিভাগে এই নতুন এছঅপি জাৰি কৰিছে আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10টা নতুন নিয়ম মানি বাৰসমূহ এতিয়াৰে পৰা চলাব পাৰিব কিন্তু এই 10টা নিয়ম কি কিনো চাওহক সবিশেষ বাৰসমূহক লৈ নতুন এছঅপি আবকাৰী বিভাগৰ 10টা নতুন নিয়ম মানিব লাগিব বাৰ কৰ্তৃপক্ষই আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিখন বাৰতে সিসিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক সিসিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তিক থৈ আহিব লাগিব ঘৰত প্ৰতিখন বাৰত 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰ দায়িত্ব ল'ব লাগিব বাৰত অসংযত অৱস্থাত থাকিলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ আমি নিউজ টাইমিনী দৰ্শকসকলক পুনৰবাৰ জনাইছো যে বাৰসমূহক লৈ আবকাৰী বিভাগে ঘোষণা কৰিছে নতুন এছঅপি 10টা নিয়ম বান্ধি এতিয়াৰে পৰা বাৰসমূহ চলাব পাৰিব আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই 10টা নিয়ম হৈছে প্ৰতিখন বাৰতে সিসিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক সিসিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তি যিসকল লোক সুৰা আসক্ত হৈ থাকে বা তেওঁলোকে নিজকে কন্ট্ৰোল কৰিব নোৱাৰে তেনে ব্যক্তিক ঘৰত থৈ আহিব লাগিব প্ৰতিখন বাৰতে 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক গাড়ী চালকসকল ৰাখিব লাগিব প্ৰতিখন বাৰতে 3জনকৈ থকাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰে প্ৰত্যেকগৰাকী গ্ৰাহকৰে দায়িত্ব ল'ব লাগিব বাৰ কৰ্তৃপক্ষই বাৰত অসংযত অৱস্থাত থাকিলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ আমি নিউজ টাইমিনী দৰ্শকসকলক সবিশেষ জনাই আছো যে আবকাৰী বিভাগে বাৰসমূহক লৈ জাৰি কৰিছে নতুন এছঅপি এই এছঅপি 10টা নিয়ম মানি লাগিব এতিয়াৰে পৰা বাৰ কৰ্তৃপক্ষই আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে প্ৰতিখন বাৰতে সিসিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক সিসিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তিক থৈ আহিব লাগিব ঘৰত প্ৰতিখন বাৰত 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰে প্ৰত্যেকগৰাকী ব্যক্তি যিসকল ব্যক্তি বাৰলৈ আহে প্ৰত্যেকগৰাকী ব্যক্তিৰে দায়িত্ব ল'ব লাগিব এতিয়াৰে পৰা বাৰ কৰ্তৃপক্ষই আৰু বাৰত যদি অসংযত অৱস্থাত কোনোবা ব্যক্তি থাকে তেনেহলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ বাৰসমূহক লৈ নতুন এছঅপি আবকাৰী বিভাগৰ 10টা নতুন নিয়ম মানিব লাগিব বাৰ কৰ্তৃপক্ষই আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিখন বাৰতে সিসিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক সিসিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তিক থৈ আহিব লাগিব ঘৰত প্ৰতিখন বাৰত 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰ দায়িত্ব ল'ব লাগিব বাৰত অসংযত অৱস্থাত থাকিলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ আমি নিউজ টাইমিনী দৰ্শকসকলক পুনৰবাৰ জনাইছো যে বাৰসমূহক লৈ আবকাৰী বিভাগে ঘোষণা কৰিছে নতুন এছঅপি 10টা নিয়ম বান্ধি এতিয়াৰে পৰা বাৰসমূহ চলাব পাৰিব আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই 10টা নিয়ম হৈছে প্ৰতিখন বাৰতে সিসিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক সিসিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তি যিসকল লোক সুৰা আসক্ত হৈ থাকে বা তেওঁলোকে নিজকে কন্ট্ৰোল কৰিব নোৱাৰে তেনে ব্যক্তিক ঘৰত থৈ আহিব লাগিব প্ৰতিখন বাৰতে 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক গাড়ী চালকসকল ৰাখিব লাগিব প্ৰতিখন বাৰতে 3জনকৈ থকাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰে প্ৰত্যেকগৰাকী গ্ৰাহকৰে দায়িত্ব ল'ব লাগিব বাৰ কৰ্তৃপক্ষই বাৰত অসংযত অৱস্থাত থাকিলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ আমি নিউজ টাইমিনী দৰ্শকসকলক সবিশেষ জনাই আছো যে আবকাৰী বিভাগে বাৰসমূহক লৈ জাৰি কৰিছে নতুন এছঅপি এই এছঅপি 10টা নিয়ম মানি লাগিব এতিয়াৰে পৰা বাৰ কৰ্তৃপক্ষই আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে প্ৰতিখন বাৰতে সিসিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক সিসিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তিক থৈ আহিব লাগিব ঘৰত প্ৰতিখন বাৰত 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰে প্ৰত্যেকগৰাকী ব্যক্তি যিসকল ব্যক্তি বাৰলৈ আহে প্ৰত্যেকগৰাকী ব্যক্তিৰে দায়িত্ব ল'ব লাগিব এতিয়াৰে পৰা বাৰ কৰ্তৃপক্ষই আৰু বাৰত যদি অসংযত অৱস্থাত কোনোবা ব্যক্তি থাকে তেনেহলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ
বাৰসমূহক লৈ নতুন এছঅপি আবকাৰী বিভাগৰ 10টা নতুন নিয়ম মানিব লাগিব বাৰ কৰ্তৃপক্ষই। আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিখন বাৰতে চিচিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। চিচিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক। বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তিক থৈ আহিব লাগিব ঘৰত। প্ৰতিখন বাৰত 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক। বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰ দায়িত্ব ল'ব লাগিব। বাৰত অসংযত অৱস্থাত থাকিলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ। আমি নিউজ টাইম এনি দৰ্শকসকলক পুনৰবাৰ জনাইছো যে বাৰসমূহক লৈ আবকাৰী বিভাগে ঘোষণা কৰিছে নতুন এছঅপি। 10টা নিয়ম বান্ধি এতিয়াৰে পৰা বাৰসমূহ চলাব পাৰিব। আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই 10টা নিয়ম হৈছে প্ৰতিখন বাৰতে চিচিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। চিচিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক। বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তি, যিসকল লোক সুৰা আসক্ত হৈ থাকে বা তেওঁলোকে নিজকে কণ্ট্ৰল কৰিব নোৱাৰে, তেনে ব্যক্তিক ঘৰত থৈ আহিব লাগিব। প্ৰতিখন বাৰতে 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক। গাড়ী চালকসকল ৰাখিব লাগিব। প্ৰতিখন বাৰতে 3জনকৈ থকাটো বাধ্যতামূলক। বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰে প্ৰত্যেকগৰাকী গ্ৰাহকৰে দায়িত্ব ল'ব লাগিব বাৰ কৰ্তৃপক্ষই। বাৰত অসংযত অৱস্থাত থাকিলে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ। আমি নিউজ টাইম এনি দৰ্শকসকলক সবিশেষ জনাই আছো যে আবকাৰী বিভাগে বাৰসমূহক লৈ জাৰি কৰিছে নতুন এছঅপি। এই এছঅপিত 10টা নিয়ম মানিব লাগিব এতিয়াৰে পৰা বাৰ কৰ্তৃপক্ষই। আৰক্ষী আয়ুক্তৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে। প্ৰতিখন বাৰতে চিচিটিভি কেমেৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। চিচিটিভি ফুটেজ এমাহলৈ ৰখাটো বাধ্যতামূলক। বাৰ কৰ্তৃপক্ষই সুৰাসক্ত ব্যক্তিক থৈ আহিব লাগিব ঘৰত। প্ৰতিখন বাৰত 3জনকৈ গাড়ী চালক ৰখাটো বাধ্যতামূলক। বাৰ কৰ্তৃপক্ষই বাৰলৈ অহা প্ৰতিজন গ্ৰাহকৰে প্ৰত্যেকগৰাকী ব্যক্তি, যিসকল ব্যক্তি বাৰলৈ আহে, প্ৰত্যেকগৰাকী ব্যক্তিৰে দায়িত্ব ল'ব লাগিব এতিয়াৰে পৰা বাৰ কৰ্তৃপক্ষই। আৰু বাৰত যদি অসংযত অৱস্থাত কোনোবা ব্যক্তি থাকে তেনেহ'লে আৰক্ষীৰ সৈতে কৰিব লাগিব যোগাযোগ।